চ'তৰে শেষতে কুলিয়ে বিনালে, কপৌ ফুল ফুলিলে ডালত। বিহুলৈ মাত্ৰ 5টা দিন। অসমীয়াৰ পৰম্পৰাগত এৰিব নোৱাৰি। সেয়েহে সকলো অসমবাসী ৰাইজক আমাৰ চেনেলৰ তৰফৰ পৰা বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। অহা 14 এপ্ৰিলত গৰু বিহু, 15 এপ্ৰিলত আমাৰ মৰমৰ ৰঙালী বিহুটি। কিন্তু এতিয়া সমগ্ৰ বিশ্বত মহামাৰীয়ে বাস কৰিছে। হ'লেও আমাৰ বাপতিসাহোন পৰম্পৰা, আমাৰ গৰুহালক জানো আমি গাটো নোধোৱাকৈ থাকিব পাৰিম? আমি অসমীয়া পিতাই, আমাৰ গাত অসমীয়াৰ তেজ আছে। অ' পিতাই, সেয়েহে আমাক বাধা নিদিবি। লাগিলে আমি সামাজিক দূৰত্ব মানি চলিম, কিন্তু গৰু বিহুৰ গধূলি হুঁচৰি জুৰিবলৈ আমাক বাধা নিদিবি। নহ'লে আমাৰ সেই ঢোলটো ধোঁৱা চাঙৰ ওপৰতে ভেকুৰি পৰিব, কপৌ ফুলবোৰো মৰহি পৰিব। তেনে হ'ব নিদিবি অ' পিতাই। অ' মন ফাগুনী বছৰে বাঢ়ি যায়, দীঘলতিৰ দীঘল পাত, মাখিনো মাৰো যা যা, লাও খা বেঙেনা খা। বছৰে বাঢ়ি যায়, দীঘলতিৰ দীঘল পাত, মাখিনো মাৰো